one-day training workshop lot of Mondal Ajaimek Kapamanpon. Jangmipu Nipai Krehini Ada Porphai Kresia Porma Lompen Dipu Pharma Growth Center along one-day training workshop of lot Mondal on Child Merit Prohibition Act Aputha Kapadopon. Bangsalong Karbianglong Adisi Madhumita Bhagawati SP Sanjeev Kumar Sakia Lapen Additional SP Pen Thegreset Resource Persons Atum Chitongsi Child Merits Kosonsi Kehangjima Aputha Kachetong Dun Amuluk Aphan Kardak Pen Thanpon. Financial situation to আপোনাকে চাব লাগিব মানুহখিনি ষ্টাডি কৰিব লাগিব যে কিহৰ কাৰণে তেওঁলোকে এটো কৰিব বিচাৰিছে এনেকৈ কিছুমান কাষ্টমাৰ থাকে কিছুমান ইগনোৰেন্স থাকে ইলিটাৰেসি ইগনোৰেন্স থাকে এটো পভাৰ্টি থাকে বহুতখিনি কাৰণ মিলাইহে চাইল্ড ম্যাৰেজ এতিয়ালৈকে ইয়াতে চলি আছে আপোনাকে গম পাইছে যে যোৱা যেটো সমীক্ষা হৈছিল 3 বছৰ 127 কেसेस আমাৰ ইয়াতে ৰেজিষ্টাৰ্ড হৈছিল অফ হৈছিল আৰু আমাৰ এইখন ডিস্ট্ৰিক্টত যিসকল মণ্ডল আছে তেখেতসকলক চাইল্ড ম্যাৰেজ প্ৰটেকশ্যন অফিচাৰ হিচাপে ডেজিগনেট কৰিছে সেইমতে গভৰ্ণমেণ্টৰ নটিফিকেশ্যন গভৰ্ণৰৰ বা ষ্টেটৰ নটিফিকেশ্যন মতে আমি আপোনালোকক আকৌ নটিফাই কৰিলো আজি আপোনালোকে সকলো ইয়াতে উপস্থিত আছে আৰু আপোনালোকৰ এতিয়া দায়িত্বটো বহুত বেছি হৈছে আপোনালোকে গম পাইছে যে অসম চৰকাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত কি ধৰণে চাইল্ড ম্যাৰেজৰ ইৰাডিকেট কৰিবৰ কাৰণে আমি সকলোৱে সংকল্পবদ্ধ হৈ গৈছো আৰু সেই মতে আজি আপোনালোকক বহুত গুৰু দায়িত্ব দিয়া হৈছে ডিস্ট্ৰিক্টখনত আপোনালোকে চাইল্ড ম্যাৰেজ প্ৰটেকশ্যন মানে প্ৰটেকশ্যন অফিচাৰৰ এটা ৱৰ্ড আছে প্ৰটেকশ্যন এইটো গতিকে প্ৰটেকশ্যন শব্দটোৱে বহুত কথাই ইয়াতে বুজাইছে যে আপোনালোকে অকল যে ক'ৰবাত চাইল্ড ম্যাৰেজ হ'লে খবৰ দিব এফআইআৰ কৰিব সেইটো নহয় এইটো আপোনালোকৰ লাষ্ট ডিউটি আপোনালোকে প্ৰথমতে মানে সমাজত এইখিনি যেতিয়া আপোনালোকে ঘূৰিব ফিল্ডত আপোনালোকে চাব যাতে কোনো ধৰণৰ এনেকুৱা আমাৰ এৰেষ্ট হৈছিলে আৰু এইখিনি এতিয়া পৰা এনেকুৱা যে আমি সিমান হেৰিলৈকে যাতে আৰু যাবই নালাগে যাতে আমাৰ ইয়াতে চাইল্ড ম্যাৰেজ আমি পুৰাকৈ ইৰাডিকেট কৰিব পাৰোঁ সেইকাৰণে সংকল্পবদ্ধ হোৱা গৈছে আমি অলপতে আৰু আমি মিটিং কৰিছিলোঁ আমি বহুতো NGO আৰু কলেজ সকলোকো এডপ্ট কৰিবলৈ দিছিলোঁ ভিলেজ এনেকৈ ভিলেজ এডপ্ট কৰি মানুহখিনিক এৱেৰ কৰিবলৈ আমি তেওঁলোকক এটা আহ্বান জনাইছোঁ আৰু সেইমতে বহুতে ভিলেজ এডপ্ট কৰি আমালৈ জনাই আছে আৰু আমি বিহুৰ পিছতে অনতিপলমে আমি প্ৰত্যেকখন ভিলেজতে আমি যাম গৈ পেলাই এৱেৰনেছ কৰিম আপোনালোকৰ সহায় সুবিধা তেতিয়াও লাগিব আৰু তেনেধৰণে গোটেই অসমত এইটোৱে হৈছে যে অহা 26 চনৰ ভিতৰত গোটেই অসমৰ প্ৰত্যেকখন গাঁৱেই So I'll start with my first এখন আইন আনিছিলে অসম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ডিউৰিং দ্য ইয়াৰ 2006 যেতিয়া মানে দেখা গ'ল কি আমাৰ গোটেই ইণ্ডিয়াত বা এজ এ হোল মানে বাল্য বিবাহটো কেনেকৈ আমি বন্ধ কৰা যায় So since the act came into force in 2006 তাৰ আগৰ যদি কোনোবা চাইল্ড ম্যাৰেজ কৰিছে বা আপোনালোকৰ নলেজত আহিব পাৰে এই এক্টখনৰ ৰেট্ৰস্পেক্টিভ মানে তাৰ আগৰখিনি কাউণ্ট কৰা নহয় বুজি পাইছে So the act came into force in 2006 so post 2006 যদি কিবা এনেকা কেছ বা হেৰি হয় তাৰ পৰা এফেক্ট হ'ব আৰু কি আৰু এই আইনখন অল ওভাৰ ইণ্ডিয়াতে এপ্লিকেবল মানে কোনো তেনেকা ষ্টেট নাই বা হেৰি নাই চবত এপ্লিকেবল হ'ব আৰু কি So আপোনালোকে কেইটামান ডেফিনেশ্যন জানি ল'ব লাগিব এই বস্তুটো বুজি ল'ব আৰু কি কাৰণ যেতিয়া আপোনালোকক গভৰ্ণৰে এপইণ্ট কৰিল এজ এ চাইল্ড ম্যাৰেজ প্ৰটেকশ্যন অফিচাৰ হেন্সফৰ্থ যদি কিবা এজাহাৰ দিবলগীয়া হয় এখন আপোনালোকে দিব লাগিব সংগঠিত হৈছে বা আপোনাৰ নলেজত আহিছে So for this you have to understand the meaning of child what is the meaning of মানে child কাক কোৱা হয় কোনবা ক'ব পাৰিব নেকি anybody can tell me what do you mean by a child anybody কোনবা ক'ব পাৰিব নেকি child আমি কাক বুজাম see definition to এটোৱে আছে কি a girl any children jar age to 18 years হোৱা নাই will be defined as a child for this act এখন যেখন চাইল্ড ম্যাৰেজ এক্ট এই এক্ট মতে এটো কোৱা হৈছে কি ছোৱালীজনীৰ বয়স 18 বছৰ ল'ৰাটোৰ বয়স 21 years হে বিয়া পাতিব পাৰে বুজি পাইছে যদি আপোনালোকে দেখে কি ল'ৰাজন
For initially মনত ৰাখক এইটোৱে কি child means the girl child should be below the age of 18 years. Marriage protection officer, prohibition officer. তেওঁলোকৰ দায়িত্ব বহুত এতিয়া হ'ব। তেওঁলোকে যি চাইল্ড মেৰেজৰ কথা গম পাব সেইটো ইনফৰ্ম কৰিব লগে লগে তেওঁলোকে FIR দিব পাৰিব। আৰু অকল সেইটোৱে নহয়, তেওঁলোকে চাইল্ড মেৰেজ হ'ব লগা যদি গম পায় যে চাইল্ড মেৰেজ হ'ব গৈ আছে, কোনোবা এনেকৈ যোজা চলাইছে, সেইটোও তেওঁলোকে গৈ পেলাই প্ৰিভেণ্ট কৰিব পাৰে, তেওঁলোকে ইনফৰ্ম কৰিব পাৰে, তেওঁলোকে সেই ঘৰখনত গৈ বুজাব পাৰে বা এইটো কিমান বেয়া কথা, সেইটো সকলোখিনি তেওঁলোকে জ্ঞান মানুহক দিব পাৰিব। এতিয়াবা তেওঁলোকক ডেজিগনেট কৰা হৈছে। আজি সেইকাৰণে আমি এদিনীয়া কৰ্মশালা প্ৰথম তেওঁলোকক বুজাবৰ কাৰণে তেওঁলোকৰ মিনিমাম বেছিক যিখিনি ডিউটি আছে সেইখিনি আমি তেওঁলোকক বুজাবৰ কাৰণে আজি আমি কৰ্মশালা পাতিছোঁ। এনেকৈ আমি তেখেতৰ লগত সদায় কনষ্টেণ্ট টাচত থাকিম। আমি ভাবিছোঁ তেওঁলোকৰ থ্ৰুদি আৰু গোটেই সমাজখনৰ সৈতে মিলি আমি কাৰ্বি আংলং জিলাত আমি চাইল্ড মেৰেজ ফ্ৰী কৰিম বুলি আমি সংকল্পবদ্ধ হৈছোঁ। Ma'am, there is one thing we would like to know that since that Child Marriage Prohibition Act came into force in 2006, but most of the couple got married after that one, after 2006. So what will happen to those couple who have got married after 2006? সেইটো আমাৰ এতিয়া এক্টৰ মতে গ'লে তেওঁলোকো আচলতে হেৰি হয়, কিন্তু এতিয়া ৰিচেণ্টলি যিখিনি হ'ব প্ৰথমতে আমি সেইখিনিয়ে চাম। এতিয়া যিটো আমাৰ সমীক্ষা হৈ গ'ল সেইটো যোৱা 3 বছৰ আচলতে আমি লৈছিলোঁ, য'ত আমাৰ 127 কেছেছ ৰেজিষ্টাৰ হৈছিলে। তাৰপিছত আমাৰ 53জন আমাৰ এৰেষ্টো হৈছিলে। গতিকে এতিয়া যিখিনি এতিয়াৰ পৰা হ'ব যাব, আমি প্ৰথমতে আমি সেইখিনিহে কেছ আমি চাম। হয়, so right now যে 2006 পিছত সেইখিনি হয় সেইটো লাগু হয়। কিন্তু এতিয়া আমি প্ৰথমতে চাম যে এতিয়া আৰু সমাজত আমাৰ কিবা হৈ আছে নেকি, আমি প্ৰিভেণ্ট কৰিবলৈ। তাৰপিছত আমি যদি এনেকৈ ধৰণৰ বহুত হৈ থাকে বা তেনেকৈ আমাৰ মণ্ডলসকলক ডেজিগনেট কৰা হৈছে, তেওঁলোকে FIR দিব পাৰিব। আৰু এই কথা মই জনাওঁ যে এবাউট দিছ FIR তেখেতসকলক ডেজিগনেট কৰা হৈছে, কিন্তু এনিবডি যিকোনো এজন সমাজৰ মানুহে আচলতে এইটো ইনফৰ্ম কৰিব পাৰে আৰু এইটোত FIR দিব পাৰে। এনেকুৱা কোনো ৰেষ্ট্ৰিকশ্যন নাই যে আমি পাৰিম নে নোৱাৰিম। কোনোবা যিকোনো মানুহে পাৰিব, যিকোনো অফিচাৰে পাৰিব, যিকোনো সমাজৰ মানুহে পাৰিব, গাঁওবুঢ়াই পাৰিব, সকলোৱে পাৰে। কিন্তু এখেতসকলক আমি পাৰ্টিকুলাৰলি ডেজিগনেট কৰা হৈছে যাতে গুৰুত্বটো দিয়ে, যাতে নিজৰ দায়িত্বটো বুজি তেওঁলোকে কামটো কৰে আৰু যাতে সমাজৰ পৰা আমি এই ব্যাধি আমি নাইকিয়া কৰিব পাৰোঁ। হয়, থেংক ইউ।